এজন মানুহে নিজৰ শখ পুৰাবৰ কাৰণে এজন মানুহে ৰেকৰ্ডৰ ওপৰত ৰেকৰ্ড কৰিবৰ কাৰণে তেখেতে এই ধুনীয়া গছপুলিসমূহ এই ধুনীয়া সেউজীয়া গছপুলিসমূহ যিসমূহ আমি ভালদৰে আচলতে প্ৰতিপালন কৰি ৰোপণ কৰি এখন অৰণ্য সৃষ্টি কৰিব পাৰিলেহেঁতেন এই গছপুলিসমূহ তেখেতে নিজৰ শখ পুৰাবৰ কাৰণে অবাবতে এতিয়া নষ্ট হ'বলৈ গৈ আছে 12 লাখ গছপুলি ৰোপণ কৰা হৈছিল অমিত বৃক্ষ আন্দোলনৰ নামত তাৰ 10% মানহে আচলতে প্ৰকৃতাৰ্থত জীয়াই আছে কেৱল শখ পুৰাবৰ কাৰণে এজন মানুহে মুখ্যমন্ত্ৰীয়ে বা ৰেকৰ্ড কৰিবৰ কাৰণে এই গছপুলিসমূহ নষ্ট কৰি থাকিব এইটো কেনেকুৱা ধৰণৰ এটা কথা প্ৰত্যেক বছৰে এইদৰে মুখ্যমন্ত্ৰীয়ে শখ পুৰাবৰ কাৰণে ৰেকৰ্ড কৰিবৰ কাৰণে গছপুলি নষ্ট কৰি থকাটো কেতিয়াও এটা যুক্তিসংগত কথা হ'ব নোৱাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতে অমিত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ আগষ্ট মাহৰ পৰা আৰম্ভণি হ'ব বুলি ঘোষণা কৰিছে আৰু এইকেইদিন তেখেতে নিজৰ ফেচবুক টুইটাৰত সেই অমিত বৃক্ষ আন্দোলনৰ বাবে ৰোপণ কৰিবলগীয়া গছপুলিসমূহৰ ফটো ভিডিঅ' তেওঁ আপলোড কৰি আছে ধুনীয়া ধুনীয়া গছপুলি সেউজীয়া গছপুলি আচলতে কিন্তু অতি দুখ এই ভিডিঅ'সমূহ দেখি ফটোসমূহ দেখি গছপুলিসমূহৰ আমাৰ এটা কথাই দুখ লাগে যে এজন মানুহে নিজৰ শখ পুৰাবৰ কাৰণে এজন মানুহে ৰেকৰ্ডৰ ওপৰত ৰেকৰ্ড কৰিবৰ কাৰণে তেখেতে এই ধুনীয়া গছপুলিসমূহ এই ধুনীয়া সেউজীয়া গছপুলিসমূহ যিসমূহ আমি ভালদৰে আচলতে প্ৰতিপালন কৰি ৰোপণ কৰি এখন অৰণ্য সৃষ্টি কৰিব পাৰিলেহেঁতেন এই গছপুলিসমূহ তেখেতে নিজৰ শখ পুৰাবৰ কাৰণে অবাবতে এতিয়া নষ্ট হ'বলৈ গৈ আছে কিয়নো যোৱাবাৰ যি 1.12 লাখ গছপুলি ৰোপণ কৰা হৈছিল অমিত বৃক্ষ আন্দোলনৰ নামত তাৰ 10% মানহে আচলতে প্ৰকৃতাৰ্থত জীয়াই আছে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আমি তথ্য প্ৰমাণ সহকাৰে আমি দেখুৱাই দিছিলো যে নাহৰকটীয়াৰ অভয়পুৰ গাঁৱত ৰোৱা 3 লাখ গছপুলি ওদালগুৰিৰ ভৈৰৱকুণ্ডত ৰোৱা প্ৰায় 9 লাখ গছপুলি কিদৰে অবাবতে প্ৰতিপালনৰ অভাৱত মৃতপায় অৱস্থালৈ গতি কৰিছে বা মৃতদেহৰ গছপুলিসমূহ তাত অস্তিত্ব বিচাৰি পাবলৈ নাই গতিকে এইদৰে কেৱল শখ পুৰাবৰ কাৰণে এজন মানুহে মুখ্যমন্ত্ৰীয়ে বা ৰেকৰ্ড কৰিবৰ কাৰণে এই গছপুলিসমূহ নষ্ট কৰি থাকিব এইটো কেনেকুৱা ধৰণৰ এটা কথা যোৱা 5 বছৰত ভাৰতবৰ্ষৰ ভিতৰত অসমত আটাইতকৈ বেছি বন বা অৰণ্য ধ্বংস হৈছে মুখ্যমন্ত্ৰী বা এখন চৰকাৰৰ কৰ্তব্য আছিল যি আমাৰ সেউজীয়া আৱৰণ এই অসম ভূমিৰ অসমখনৰ সেউজীয়া আৱৰণ ৰক্ষা কৰিব লাগে আমাৰ পাহাৰসমূহ অৰণ্য তেনেকৈ ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিব লাগে তাৰ সলনি জধে মধে থকা অৰণ্য এখন প্ৰাকৃতিকভাৱে গঢ়ি থকা অৰণ্য ধ্বংস কৰি নাহৰকটীয়া অভয়পুৰত তেওঁলোকে তাতে গছপুলি ৰোপণ কৰিছে এতিয়া সেই তাত কেৱল ৰঙা মাটি বাহিৰে বেলেগ একো দেখিবলৈ পোৱা নাযায় গতিকে এইদৰে আচলতে নাটক কৰি শখ পুৰাবৰ কাৰণে গছপুলি ৰোপণৰ নামত মহিলাসকলক গছপুলি দি দিব প্ৰাইভেট নাৰ্চাৰীৰ পৰা গছপুলি কিনিব যোৱাবাৰ প্ৰায় 27 কোটি টকা খৰচ কৰিলে এইবাৰো তাতকৈ অধিক টকা খৰচ হোৱাৰ আচলতে খৰচ হ'ব কাৰণ এইবাৰ তেখেতে 3 কোটি গছপুলি ৰোপণ কৰিম বুলি কৈছে গতিকে প্ৰত্যেক বছৰে এইদৰে মুখ্যমন্ত্ৰীয়ে শখ পুৰাবৰ কাৰণে ৰেকৰ্ড কৰিবৰ কাৰণে গছপুলি নষ্ট কৰি থকাটো কেতিয়াও এটা যুক্তিসংগত কথা হ'ব নোৱাৰে আৰু ৰাজহুৱা ধনৰ অপব্যয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাম আমি দাবী জনাম যে যোৱাবাৰ যিসমূহ গছপুলি ৰোপণ কৰা হৈছিল সেই গছপুলিসমূহ প্ৰথমতে ঠিক কৰি লওক সেই গছপুলিসমূহক আচলতে য'ত মৰি গৈছে গছপুলিসমূহক তাতে পুনৰ গছপুলি ৰোপণ কৰক আৰু সেই গছপুলিসমূহ প্ৰতিপালন কৰি কেনেদৰে আচলতে মেচিউৰ কৰিব পাৰি প্ৰাপ্তবয়স্ক কৰি আচলতে গছপুলিটো জীয়াই তুলিব পাৰি এইসমূহ কাম কৰক যাদৱ পায়েং ডাঙৰীয়াই 100 বিঘা মাটিত এটকাও চৰকাৰী ধন নোলোৱাকৈ এখন অৰণ্য সৃষ্টি কৰি দিলে মুলাই কাঠনি নামৰ আৰু অসম চৰকাৰে ইমান কোটি কোটি টকা খৰচ কৰি কি কৰিছে আমি সকলোৱে দেখি আছো গতিকে এই নাটকবাজি মুখ্যমন্ত্ৰী মহোদয় বন্ধ কৰক গছপুলি সকলোৱে ৰুব লাগে আমি সকলোৱে গছপুলি ৰুওঁ কিন্তু গছপুলি ৰোৱাৰ সমান্তৰালভাৱে যি বন ধ্বংস চলি আছে বন বিভাগৰ সন্মুখতে যি অবাধ বন ধ্বংস হৈ আছে এইসমূহ বন্ধ কৰক আৰু যোৱাবাৰ যিসমূহ গছপুলি ৰুইছিলে তাৰ সঠিক লালন পালনেৰে সেই গছপুলিসমূহ জীয়াই থকাৰ ব্যৱস্থা কৰক